Being General Secretary of All Assam Bengali Youth Student Federation, আৰু মই কাৰণ কাৰ্বি আংলং ডিফুৰ নিবাসী হয় আৰু 6 তাৰিখ ফেব্ৰুৱাৰী 2টা বাজি হৰলাল বস্তি তেখেতৰ ঘৰত কেজন ব্যক্তি আহি ক্লেইম কৰে যে মাটিখন জিআই কাঠাৰৰ বুলি হেতু কৈ দুটা খুটি গাড়ী হেতক এটা আল্টিমেটাম দিয়ে যে একেদিনৰ ভিতৰত তেখেতে কোৱা মতে গুছি যাব লাগে বুলি সেই বস্তুটো আমি সোশ্যাল মিডিয়াত পাইছো আৰু সোশ্যাল মিডিয়াত কাৰ্বি আংলং নিবাসী নহয় অসমবাসী নিবাসী সবে এই বস্তুটো দেখিছে দেখাৰ পিছত বিগিং মই জেনেৰেল সেক্ৰেটাৰী ডিপুতে থাকো তাৰ কাৰণে বহুত ধৰণৰ ফোন আৰু বহুত ধৰণৰ কোৱাৰিজ এৰাউণ্ড আসাম আহিছে আৰু সবে এটোলৈ চিন্তা ব্যাখ্যা কৰিছে তাৰ কাৰণে মই সবকে ধন্যবাদ জনাইছো অসমবাসী ৰাইজক যে ইহঁতে এটোলৈ ব্যাপাৰটোলৈ চিন্তা ব্যাখ্যা কৰিছে আৰু এইটো আমাক আমাৰ সংগঠনে সুধিছে যে এইটো বিষয় লৈ আমি কি কৰিছো বা কি আমি কৰা নাই সেইটো আপোনালোকক অৱগত কৰিব কাৰণে আজি প্ৰেছ মিটটো মাতা এটা আমি উদ্দেশ্যলৈ আহোঁ 6 তাৰিখ ফেব্ৰুৱাৰী 2টা বাজি কেজন ব্যক্তি যাই যেটো তেখেতৰ ঘৰত সোমাইছিলে সেই বস্তুটো আমি মিডিয়াত সোশ্যাল মিডিয়াত এভেইলেবল আছে আৰু গুটি অসমবাসী ৰাইজেও চাইছে আৰু এইটো ঘটনাৰ পিছত বিকজ তেখেতে এটা বেংগলী হয় তেখেতে ৰিলেটিভছ কোনো নাই তেখেতে অকল থাকে ঘৰত আৰু তাৰ কোনো ব্যাকগ্ৰাউণ্ডও বেছি ভাল নহয় তাৰ কাৰণে তেখেতে আমাৰ তাত এপ্ৰ'চ কৰিছে আমি ক'ব বিচাৰো যে তেখেতে প্ৰথমটো এজন বেংগলী হয় লগত এজন বিজেপিৰ পুৰাণা আৰু এক্টিভ মেম্বাৰ আৰু ওয়াৰ্কাৰো হয় তো যেতিয়া তেখেতৰ ঘৰত এই ঘটনাটো ঘটে যেটা আমি যেটা গম পাইছো কাৰণ এই ঘটনাটো এজন কাৰ্বি আংলঙৰ অপজিশন লিডাৰৰ লৈ ৰিলেটেড তাৰ কাৰণে আমি উচিত ভাবিছো যে ইয়াত ৰুলিং গভৰ্ণমেণ্টক আমি বস্তুটো এপ্ৰ'চ কৰো তেখেতে কি কৰে নকৰে আগে ফাৰ্স্ট চাই লওঁ যদি নহয় তাহলে আমি কৰিম অল আসাম বেংগলী ফেডাৰেশ্যন কৰিম কিন্তু এই ক্ষেত্ৰত আমি অত্যন্ত ধন্যবাদ জনাব বিচাৰিছো তেখেতক লৈ কাৰণ অপজিশন কৰিছে যে বিজেপিৰ টপ লিডাৰ জনে আছে পাৰ্টি প্ৰেসিডেন্ট তেখেতৰ লগত কথা পাতিছো তেখেতে হেল্প এক্সটেন্ড কৰিছে আমি এমপি ছাৰৰ লগত কথা পাতিছো কাৰণ বিজেপিৰ ভোটাৰ হয় যদি তো ভোটাৰক প্ৰটেকশ্যন দিয়াটো গভৰ্ণমেণ্টৰ কাম তো তেখেতেও ভাল এপ্ৰ'চ দিলে আমি লোকেল এমএলএ বিদা সিং এংলাক এপ্ৰ'চ কৰিছো তেখেতেও ভাল আমাক সাজেশন দিলে আৰু তাৰপিছত দৰসিং ৰহাং ছাৰক এক্সচেঞ্জ এমএলএ ছাৰক ধন্যবাদ জনাব বিচাৰিছো তেখেতেও মেটাৰটো লৈ বহুত চিন্তা কৰিছে লাষ্টত আমাৰ কাৰ্বি আংলঙৰ গভৰ্ণমেণ্টৰ প্ৰমুখ আমাৰ সিএম ছাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল তেখেতক আমি এপ্ৰ'চ কৰিছো এই মেটাৰটোলৈ আৰু তেখেতৰ ভোটাৰ প্ৰতি যেটো মৰম স্নেহ আৰু এটা সিকিউৰিটি বুক কৰিছে সেই অনুযায়ী কথা মতে ইহঁতৰ আমি মই এটা মাজত কথা ক'ব বিচাৰিছো জেহাকাথাৰ মহোদয় তেখেতে এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিল বেছ কেইটামান ডিষ্ট্ৰিক্টত তেখেতে ডিচিও থাকি গৈছে তো মোৰ কোৱেশ্চন এটা থাকিল যে যদি তেখেতে এটা এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিল তেখেতেতো লিগেলিটিজ বিলাক গম পায় যে কেনেকা কি হয় নহয় যদি মাটিখন হসাকে তেখেতৰ হয় আৰু তেখেতে যদি দখল কৰি বহি যায় আই থিংক তেখেতে এটা বেটাৰ হলহেঁতেন যদি তেখেতে লিগেল উপায় কৰিলেহেঁতেন আৰু এটা কোৰ্টত যাই কেছ ৰেজিষ্টাৰ বা পুলিচ কেছ ৰেজিষ্টাৰ কৰিলেহেঁতেন আই থিংক দ্যাট উড বি এ বেটাৰ অপশ্যন কিন্তু তেখেতে কি কাৰণত কৰা নাই এইটোতো আমি নাজানো কিন্তু আমাৰ লিগেল সিস্টেম ন্যায় আৰু পুলিচ প্ৰশাসন প্ৰতি আমাৰ বিশ্বাস আছে আৰু এই বিশ্বাসটোত হৈ আমি পুলিচ কেছ এটা ৰেজিষ্টাৰ হৈছে 11 ফেব্ৰুৱাৰীত আৰু এটা মাটিৰ পেপাৰ লৈ ডিসি কোৰ্টত ৰেজিষ্টাৰ হৈছে 14 ফেব্ৰুৱাৰীত তেখেতে কমপ্লেইনেন্ট হয় আৰু বৰ্তমান আমি অসমবাসী আৰু কাখুমবাসী কাৰ্বি আংলংবাসীক জনাব বিচাৰিছো যে কাৰণ বৰ্তমানটো কেছ ৰেজিষ্টাৰ হ'ল দুটা আৰু ইট ইজ প্ৰিজুডিস নাও তো ইটো লিগেলিটিজ আৰু ভিতৰত কি আছে না আছে হেতু আমি ডাইৰেক্টলি এটা ক'ব নোৱাৰা হৈছে কিন্তু তথাপি মই এটা কথা উল্লেখ কৰিব বিচাৰিছো যে তেখেতে কোৱা মতে তেখেতৰ ডকুমেন্টছৰ মতে তেখেতে 1966 পৰা মাটিত আছে আৰু 1971 পৰা হেতৰ ডকুমেন্টছ আছে আৰু ইভেন কাউন্সিল এলটমেন্টও তেখেতৰ তাত আছে খালি কি আছে এইটো বস্তু লৈ হিঁতি এটা এপ্লাই কৰিছে যেটো পাত্তাটো এতিয়ালৈকে পোৱা নাই তো এইটো কিয় পোৱা নাই বাৰু এইটোতো তদন্তৰ ব্যাপাৰ
আৰু যেটো হুনকালে হক বলে এই বস্তুটো তাৰ কাৰণে আমি ন্যায়ালয় আৰু পুলিচ প্ৰশাসনলৈ আমি নিবেদন জনাইছো সেকেন্ড বৰ্তমান যেতিয়ালৈকে এই লিগেল প্ৰসেস বিলাক হেক নহয় তেতিয়ালৈকে মই সবত একটাই বিচাৰো আমি অল আসাম বেঙ্গল ফেডারেশন দা শান্তিপ্ৰিয় জনজাতিক লিড কৰো আৰু আমাৰ কাৰ্বি আংলঙত 26টা জনজাতি আছে আৰু সবে মিলি জুলি আমি কাৰ্বি আংলঙত থাকি আছো আৰু এই পিসটো কন্টিনিউ হোক এনেকৈ থাকক আৰু কোনো ধৰণৰ পলিটিক্সৰ কাৰণে কোনো জাতিৰ মাজত সংঘাত নহওক এটো যেনেকা নহয় এটো কাৰণে আমি সবক আপোনালোকক ৰিকুৱেষ্ট জনাইছো যে আমি এনেকা কোনো কাম কৰিব নালাগে যত জাতিৰ মাজত সংঘাত হয় বিশেষকৈ পলিটিক্যালিজম কাৰণে কোনবা যদি পলিটিক্স কৰি আছে কৰক তাতে কোনো নাই ডেমোক্ৰেসিত পলিটিক্স কৰিব পাৰে সবে কৰিব পাৰে কিন্তু পলিটিক্স কৰোতে কৰোতে আমি যেনেকা কাৰবা ঘৰ ইলিগেলি বা লিগেলি আমি হেম্পাৰ নকৰো হেতু আমি চিন্তা কৰিব লাগিব তাৰ পিছত এই মেটাৰটো অলপ কেদিন হল আৰু আমি এটোলৈ কোনো আপডেটও আমি সোসাইটিত দিয়া নাই তাৰ কাৰণে মুটাত বহুত বেছি ফোন একৰ্ছ আসাম আহিছে তো বাধ্য হল মই প্ৰেছ লিষ্ট দিবলৈ এতিয়া এই মেটাৰটো এতিয়া আমাৰ ইয়াৰ গভৰ্নমেন্ট রুলিং পার্টি লগতে তেখেতৰ সহযোগিত আমি অল আসাম বেঙ্গল ফেডারেশন সেন্ট্রাল কমিটি তেখেতৰ লগত আছো আৰু এই কেইদিনৰ ভিতৰত আমাৰ সেন্ট্রাল কমিটি এক্সিকিউটিভ কমিটিয়ে এটা ডেলিগেশন টিম এই কেইদিনৰ ভিতৰত কাৰ্বি আংলং আহিব আহি এই বেপাৰ আৰু বিভিন্ন কেইটামান বেপাৰ লৈ আমি অনাৰেবল সিএম আমাৰ বিজেপি প্ৰেসিডেন্ট প্ৰলেন কিলিংগলক লগ কৰিবলৈ হিহঁতে ইচ্ছা জনাইছে এটো কালি পৰহিৰ মাজত আমি এটো হ'ব তাৰ পিছত কি হয় নহয় হেতু আমি আপোনালোকক আগো অৱগত কৰাম এটোৱে আজি দিনৰ ইমানটোৱে বাৰ্তা সবক মই ধন্যবাদ জনাইছো চলতে কেছটো